উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ইতিহাস পাঠ্যপুথি বিশ্ব ইতিহাসৰ বিষয়বস্তুসমূহ। এই আলমত আমি বিশ্ব ইতিহাসৰ অধ্যয়নৰ বিষয়বস্তুসমূহ কি কি সেই বিষয়ে আলোচনা কৰিম। বিশ্ব শব্দটোৰ সামগ্ৰিক পৰিসৰ আচলতে বহুত বিস্তৃত আৰু এই বিশ্বৰ অন্তৰ্গত বিভিন্ন দেশসমূহৰ ঐতিহাসিক পৰিভাষাসমূহকে লৈ বিশ্ব ইতিহাস অধ্যয়ন কৰা হয়। কিন্তু আমোদজনক কথাটো হ'ল যে এই ইতিহাসবোৰ অধ্যয়ন কৰোঁতে লোৱা উৎস বা তথ্য বা সমলসমূহৰ বিভিন্নতা আৰু লগতে সেইসমূহ অধ্যয়ন কৰোঁতা ইতিহাসবিদজনৰ দৃষ্টিভংগীৰ প্ৰাধান্য পোৱা দেখা যায়। অৰ্থাৎ অধ্যয়নকাৰীজন বা ইতিহাসবিদজনৰ আগ্ৰহ মতামত যুক্তিৰ বাছনি নিৰ্বাচিত হোৱা ঘটনাপ্ৰবাহ দলিল নথিপত্ৰ আদিকহে ইতিহাসৰ সমল হিচাপে বিবেচনা কৰিব পাৰি। এতিয়া এইখিনিতে এটা প্ৰশ্ন কৰিব পাৰোঁ বা আমি জানিব লাগিব ইতিহাস মানে কি? E.H. কাৰ্ৰ নামৰ এজন ইতিহাসবিদে তেওঁৰ দ্বাৰা লিখিত হোৱাট ইজ হিষ্ট্ৰী নামৰ গ্ৰন্থখনত কৈছে যে একোটা জৰাজীৰ্ণ পুৰণি নথিপত্ৰৰ ভঁৰালত জাপ জাপকৈ নুৰিয়াই থোৱা মলঙা দুৰ্গন্ধময় কাকতৰ দমৰ পৰা ঐতিহাসিকে আৱশ্যক বুলি গণ্য কৰা তথ্যসমূহ টুকি আনে। এনে টোকাসমূহ তেওঁ আন আন ঠাইৰ পৰা একেধৰণে সংগ্ৰহ কৰি অনা তথ্যপাতিৰ সৈতে ৰিজাই চায়। যিমানবোৰ তথ্য তেওঁ অধ্যয়ন কৰে সম্ভৱতঃ তাৰ প্ৰতিটো তথ্যই প্ৰতিলিপি প্ৰস্তুত কৰিবও নোৱাৰে, নাইবা যিমান পৰিমাণৰ তথ্য তেওঁ সংগ্ৰহ কৰে সেই আটাইবোৰ তেওঁ ব্যৱহাৰো নকৰে। যিবোৰ তথ্য তেওঁৰ বাবে গ্ৰহণযোগ্য নহয় সেইবোৰ তেওঁ আওকাণ কৰা দেখা যায়। পৰৱৰ্তী কালত হয়তো আন এজন ঐতিহাসিকে তেওঁৰ মনত উদয় হোৱা কেতবোৰ প্ৰশ্নৰ সমাধান বিচাৰি সেই একেখিনি নথিপত্ৰকেই অধ্যয়ন কৰে। এনেদৰে ঘটি থাকোঁতে তেওঁ কেতিয়াবা পূৰ্বে দৃষ্টিগোচৰ নোহোৱা কিছুমান তথ্য আৱিষ্কাৰ কৰে। এনে ক্ষেত্ৰত তেওঁ এই তথ্যবোৰ বিভিন্ন দিশৰ পৰা ব্যাখ্যা কৰাৰ লগতে তাৰ পৰা কিছুমান নতুন ঐতিহাসিক সংযোগ উপস্থাপন কৰি আন এখন ইতিহাস লিখি উলিয়ায়। সেইবাবে ইতিহাস অধ্যয়ন কৰোঁতে ঐতিহাসিকবিদজনৰ ইতিহাস সম্পৰ্কীয় বিশ্লেষণ কৰোঁতে পক্ষপাতহীন হোৱাটো খুব দৰকাৰী, লগতে যুক্তিসংগত হোৱাটো প্ৰয়োজনীয়। ইতিহাসত প্ৰগতি আৰু উন্নয়ন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, বজাৰ আৰু বাণিজ্য, বিশ্লেষণ আৰু যুক্তিযুক্ততা, অধিকাৰ আৰু স্বাধীনতা ইত্যাদি অনেক বিষয়বস্তুৰ ঘটনাপ্ৰবাহ অন্তৰ্ভুক্ত কৰা হয়। বিভিন্ন মহাদেশ আৰু কালানুক্ৰমিক বা কালক্ৰমানুসৰি বিস্তৃত পৰ্যায়সমূহৰ মাজেদি অধ্যয়ন কৰি বিশ্ব ইতিহাসৰ বিষয়বস্তুসমূহ নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানকৈ তিনিটা বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে। প্ৰথম বিষয়বস্তু প্ৰগতি আৰু উন্নয়নৰ কাহিনী, য'ত অভিযানকাৰী আৰু বণিকসকলে নতুন ঠাই বিশেষকৈ দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰি উন্নতি সাধন কৰাৰ লগতে স্থানীয় লোকৰ স্থানান্তৰকৰণ আৰু গণহত্যাৰ লোমহৰ্ষক অগণন কাহিনীবোৰ আছে। দ্বিতীয় বিষয়বস্তুত আছে বিভিন্ন ৰাজ্য আৰু সাম্ৰাজ্য স্থাপন, বিশেষকৈ ইউৰোপৰ ৰোম, মধ্য এছিয়াত ইছলামিক আৰু মঙ্গোল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ লগতে সমাজ আৰু ৰাজনৈতিক সংগঠন সম্বন্ধে আলোচনা। তৃতীয় বিষয়বস্তু হৈছে আধুনিকৰণ। ইয়াৰ কেন্দ্ৰস্থল আছিল ব্ৰিটেইন। ব্ৰিটেইনে ঔদ্যোগিকৰণৰ জৰিয়তে আধুনিকৰণৰ আৰম্ভণি কৰিছিল আৰু কালক্ৰমত অন্যান্য দেশসমূহেও এই আৰ্হি অনুসৰণ কৰিছিল। তাৰোপৰি ৰেনেছাঁ বা নৱজাগৰণ এই যুগৰ সংস্কৃতিৰ উন্নতি সমূহকো বিশ্বৰ বিভিন্ন প্ৰান্তৰ উন্নয়নত পেলোৱা প্ৰভাৱসমূহৰ বিষয়ে আলোচনা কৰা হয়। ইতিহাসৰ ঘটনাপ্ৰবাহ আদিমানৱৰ পৰা আৰম্ভ হৈছে আৰু তাৰেই সূত্ৰপাত লৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা মানৱ সমাজৰ বিভিন্ন সময়ত বিৱৰ্তন আৰু উন্নয়ন অধ্যয়নে বিশ্ব ইতিহাসৰ বিষয়বস্তু অধ্যয়নৰ মূল উৎস আৰু উদ্দেশ্য।